সিহঁতে আৰু কি ক'ব, সিহঁতে সদায় মানে মিছা কথাই কৈ থাকে। 5 বছৰ মিছা কথা কৈ কৈ পাৰ কৰিল। এতিয়া মানে BPF চৰকাৰ অহাৰ লগে লগে মানে যিবিলাক প্ৰতিশ্ৰুতি দিছিলে সকলো পূৰণ কৰিব ধৰিছে। ইয়াৰ কাৰণে মানে সিহঁতৰ ক'ব লগা একো কথাই নাই। সিহঁতৰ মানে ইলেকশ্যনত এতিয়া মানে কেম্পেইন কৰিবও নোৱাৰে আৰু ৰাইজৰ ওচৰত গৈ পেলাই। সিহঁতে কি কৰি আছে, এতিয়া আমাৰ BPF লিডাৰসকলৰ ফটোবিলাক এডিট কৰি আছে। কাৰোবাৰ চুলি ৰঙা কৰি দিছে, কাৰোবাক চিক্ৰেট খোৱা বনাই দিছে, কাৰোবাৰ মানে হাতত পইচা ধৰাই দিছে। এইবিলাকহে কৰি আছে, কাৰণ UPPL দলৰ লিডাৰসকল মানে কেম্পেইন কৰিবতো সাহসে নাই। ইয়াৰ কাৰণে কি কৰিবা আৰু, এডিট কৰি আছে, কৰি থাকক। 5 বছৰটো মানে গ'ল এনেই, এতিয়া আৰু 5 বছৰ আছে, ইয়াতে মানে এডিট কৰিয়ে যাব। BPFৰ পৰিৱেশটো একদম ভাল। আমি যিমানখিনি ওদালগুৰি LACৰ আণ্ডাৰত কেম্পেইন কৰিছোঁ, আজিলৈকে ভাল ৰেছপন্স পাইছোঁ। আমি কনফিডেণ্টলি ক'ব পাৰিম যে ওদালগুৰি LACত ৰিহন দৈমাৰী ছাৰে 100% জিকিব বুলি। ওদালগুৰি LAC ৰিহন দৈমাৰী ছাৰৰ কণ্টেষ্টত মানে দীপেন বড়ো ডাঙৰাই আহক বা প্ৰমোদ বড়ো ডাঙৰাই আহক, ৰিহন দৈমাৰী ছাৰক কোনো হাৰাব নোৱাৰে। হাগ্ৰামা মহিলাৰ ছাৰে যিমানখিনি প্ৰতিশ্ৰুতি দিছিলে ইলেকশ্যনৰ আগত, 5টা গেৰাণ্টি দিছিলে, সেইবিলাক মানে ইতিমধ্যে পূৰণ কৰিবলৈ ধৰিছে। ইয়াৰ কাৰণে ৰাইজে বহুত আনন্দিত হৈছে আৰু ভাল পাইছে। আৰু এই আমাৰ 15টা MLA ইলেকশ্যনত মানে আমাৰ NDA এলায়েন্সত 15টাই জিকিব বুলি আমি ক'ব পাৰিম। আৰু যোৱাবাৰ মানে প্ৰমোদ বড়ো ডাঙৰাই একদম ডাঙৰ ডাঙৰ আম বিক্ৰী কৰিছিলে, কৈছিলে যে একদম মানে চিঞৰি চিঞৰি মিঠা মিঠা বুলি। ইয়াৰ কাৰণে ৰাইজে ভাবিলে সঁচাকৈ UPPL দলৰ আমটো মিঠা নেকি, কিনি চাওঁ। যেতিয়া কিনি ফালে খালে, তেতিয়া মানে একেবাৰে টেঙা পালে। আৰু সেইদিনাই মানে ৰাইজে ডিচিশ্যন ল'লে যে UPPL দলৰ আমটো কেতিয়াও নিকিনো বুলি। আৰু ইয়াৰ ৰিজাল্টটো ৰাইজে যোৱা BTC ইলেকশ্যনত দি দিলে। মানে যোৱা BTC ইলেকশ্যনৰ ৰিজাল্টটো চাই UPPL দলৰ নেতাসকলৰ মাথা গৰম হৈছিলে। আৰু এইবাৰ MLA ইলেকশ্যনৰ ৰিজাল্টটো চাই UPPL দলৰ নেতাসকল চাগে